নমস্কাৰ, এই ভিডিঅ'ত আলোচনা কৰিম অৰুণোদয় আঁচনিৰ বিষয়ে। যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিছিল তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব। যিহেতু নতুনকৈ আবেদন কৰা সকলে এতিয়াও পইচা লাভ কৰা নাই, গতিকে বহুতো মহিলাই কৈছে যে এই মাহৰ জুলাইৰ 10 তাৰিখে তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেয়ে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰা মহিলাসকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব এই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম। লগতে আগৰে পৰা অৰুণোদয় আঁচনিত পইচা লাভ কৰা যোগ্য হিতাধিকাৰীসকলে এইবাৰ পইচা লাভ কৰিবনে নাই সেই বিষয়ে এই ভিডিঅ'ত জানিব পাৰিব। এতিয়ালৈকে ভিডিঅ'টো যদি লাইক এটা কৰা নাই তেন্তে লাইক এটা কৰিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চামৰ বাবে। এতিয়া চাওঁ আহক অৰুণোদয় আঁচনিত যিসকল লোকে নতুনকৈ আবেদন কৰিছে তেওঁলোকে কেতিয়াৰ পৰা পইচা লাভ কৰিব। বহুতো মহিলাই কৈছে যে এইবাৰ জুলাই মাহৰ 10 তাৰিখে তেওঁলোকে পইচা লাভ কৰিব, কিন্তু বৰ্তমানলৈকে চৰকাৰে কোনো ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন দিয়া নাই যে নতুনকৈ আবেদন কৰা মহিলাসকলে কেতিয়াৰ পৰা পইচা লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছিল যে অহা ছেপ্টেম্বৰ মাহৰ পৰাহে নতুনকৈ আবেদন কৰা মহিলাসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ফৰ্ম ফিল-আপ সমূহ হৈ আছে, তাৰ পিছত চৰকাৰী বিষয়াই সেইসমূহ ভালদৰে চেক কৰিব। তেনে ক্ষেত্ৰত ছেপ্টেম্বৰ মাহৰ পৰাহে নতুনকৈ আবেদন কৰা সকলে পইচা লাভ কৰিব। যিহেতু প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হয়, সেয়েহে এইবাৰ জুলাই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। সেয়ে এই কেইদিনতে আপোনালোকে এইকেইটা কাম কৰি ল'লে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰাত কোনো অসুবিধা নহ'ব। বৰ্তমান বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক থকাটো বাধ্যতামূলক। সেয়ে বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক নাথাকিলে পইচা সোমোৱাত অসুবিধা হ'ব। লগতে একাউণ্টটো KYC দিবলগীয়া হৈ থাকিব পাৰে। সেয়েহে বেংকত গৈ একাউণ্টটো ঠিকমতে আছে নে নাই চেক কৰিবগৈ। যিহেতু চৰকাৰে DBT মাধ্যমেৰে পইচা প্ৰদান কৰে, সেয়ে বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক থকাটো বাধ্যতামূলক। গতিকে আপুনি যদিহে এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। সেয়েহে অৰুণোদয় নোপোৱাসকলে আকৌ নতুনকৈ কৰিব লাগিব আবেদন। গতিকে যিসকলে অৰুণোদয় আঁচনিৰ টকা পাই আছে আৰু নতুনকৈ টকা লাভ কৰিব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত জমা দিব লাগিব নথি পত্ৰ, তেতিয়াহে পুনৰ লাভ কৰিব অৰুণোদয়ৰ টকা।